বহুত ভাল লাগিছে। নাটকখন চাই কেনেকুৱা পালে? বহুত ভাল লাগছে, একদম সঁচা ঘটনা আৰু। কি ক'ব নাটকখনৰ বিষয়ে? কি ক'ব? নাটকখন চাই আজিৰ যুগত যেনে নাটক কৰিছে সেইখন বঢ়িয়া লাগছে। মানে পাহাৰৰ ঘটনাবিলাক মনত কৰি আমি এটা সংলাপ শুনিম, বাইদেউ শুনাই দিব আমাক। যিহেতু আই লাভ ইউ নাটকখনেই কৰি আহিছোঁ এতিয়া, আৰু আই লাভ ইউ নাটকখনৰ এটা খুব ধুনীয়া সংলাপ মোৰ মুখেৰে। দাৰু পাম নেকি চাহ? পাৰ যদি অলপ আনি দে না। চকুত চকু পানী নাই, কিন্তু বুকুত অজস্ৰ দুখ, যিয়ে মোৰ এই বুকুখন জ্বলাই জ্বলাই শেষ কৰি পেলাইছে। অলপ ঢালি দিলে চাগে ভাল পাই যাম দে চাহ, ভাল পাই যাম। ভাবিছোঁ চাগে কথাবোৰ মই নিচাত কৈ আছোঁ, কিন্তু ইয়া মোৰ মদৰ নিচা নহয় চাহ, দুখৰ নিচা। কিন্তু যিমানেই দুখ নালাগক কিয়, যিমানেই মোৰ এই বুকুখন জ্বলি পুৰি শেষ হৈ নাযাওক কিয়, মই তহঁতৰ লগত যুদ্ধত যামেই। কাৰণ সেই চাহাবে কৈ গৈছিলে যে তহঁতে অকলে যুদ্ধ জয় কৰিব নোৱাৰ, তাত আমাৰো সহায় লাগিব, আমাৰো। ধন্যবাদ বাইদেউ। নমস্কাৰ, ওৱান ষ্টাৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোকে চাই আছে বৰ্তমান ওৱান ষ্টাৰ। আৰু আজি আমি আহি উপস্থিত হৈছোঁ কোহিনুৰ থিয়েটাৰত। আৰু আপোনালোকে গমে পাই যিখন নাটক দি আছে সেইখন নাটকৰ নাম হৈছে আই লাভ ইউ। তো আমি দৰ্শকৰ পৰা জানিম নাটকখন কেনেকুৱা পাইছে। তো বাইদেউ, হেল্ল' বাইদেউ, নাটকখন চাই কেনেকুৱা পালে? বহুত ভাল লাগিছে। আচ্ছা, আচলতে এইবোৰ ঘটনা চলি থাকে আমাৰ ইয়াতে, কি ক'ব এই বিষয়ে? সঁচা ঘটনা এইবিলাক। সঁচা ঘটনা। আমাৰ চীন ভাৰতৰ যুদ্ধটো আগতে হৈ আছে, এতিয়া হ'ল, বহুত ভাল লাগিছে। বাইদেউ, নাটকখন চাই কেনেকুৱা পালে? বহুত ভাল লাগছে, একদম সঁচা ঘটনা আৰু। কি ক'ব নাটকখনৰ বিষয়ে? কি ক'ব? নাটকখন চাই আজিৰ যুগত যেনে নাটক কৰিছে সেইখন বঢ়িয়া লাগছে। মানে পাহাৰৰ ঘটনাবিলাক মনত কৰি দিছে আৰু মানুহক, সেইটো এটা বহুত প্লাছ পইণ্ট হৈছে আৰু নাটকখন চাই পেলাই। মানে পাহৰি গৈছে কিছুমান কথা, সেইটো মনত কৰি দিছে আৰু। তো আমাৰ লগত আছে দাদা, তো অমিত কুমাৰ বৰা। অমিত কুমাৰ বৰা দাদা, কি ক'ব আপুনি? প্ৰথমে ধন্যবাদ জনাইছোঁ পাঠশালাবাসী ৰাইজক, খুব সুন্দৰকৈ আঁকোৱালি লৈছে আমাৰ আই লাভ ইউ নাটকখনক। মনোজিত শৰ্মা দাই লিখিছে, পৰিচালনা কৰিছে আৰু পৰিচালনা কৰিছে তপন লহকৰে। আমাৰ নাটকখনৰ জৰিয়তে আমি ভাৰতীয় সেনাক এটা ট্ৰিবিউট জনাব বিচাৰিছোঁ। কাৰণ সকলোৱে এইটো যিসকলৰ ঘৰৰ পৰিয়ালৰ কোনোবা চাকৰিত আছে, আৰ্মিত চাকৰি কৰিছে, তেওঁলোকে বেছিকৈ অনুভৱ কৰিব পাৰিব যে ডিউটিত থাকি, একচুৱেলি প্ৰত্যেকটো চাকৰিতে যে ঘৰৰ পৰা দূৰত যোন থাকে তেওঁলোকে অনুভৱ কৰিব পাৰিব। আৰু খুব ভাল লাগিছে। এই ড্ৰেছযোৰ পিন্ধি এটা ডাইলগো আছে মোৰ যে, কিন্তু এই কাপোৰযোৰৰ বহুত শক্তি আছে, সঁচাকৈ পিন্ধাৰ পিছত এটা বেলেগ অনুভৱ হয়। নাটকখন চাই সঁচাই ভাল লাগিছে। আৰু দৰ্শকে কৈছে কৈছে যে নাটকখন বহুত বেছি ভাল পাইছে। আৰু এখেতৰ এক্টিং, মানে যিটো চিৰিয়েলত, মানে প্ৰত্যেকখন চিৰিয়েলে চাওঁ আৰু বহুত ভাল লাগে। প্ৰথমবাৰৰ বাবে এখেতে থিয়েটাৰত আহিছে, তো কি ক'ব এই বিষয়ে? বহুত ভাল লাগিছে, তেখেতৰ চাৰ কাৰণে আহিছোঁ আমি। তাৰমানে এক্টৰৰ তাৰমানে ডাইলগবিলাক শুনি ভাল নালাগে, তাৰমানে কিয় বহুত বেছি কোৱা নাই। এখেতৰ তাৰমানে একদম চিম্পুল, তেখেতৰ মানে ছবি দেখা পায়ে কৈছোঁ যে এইবাৰ কোহিনুৰ চাম আৰু। আৰু আমাৰ লগত আছে এওঁলোকে, কি ক'ব বাইদেউ নাটকখন চাই বিশেষকৈ কি ক'ব? ভাল লাগিছে অভিনয়টো, তেখেতৰ অভিনয়টো বিশেষকৈ বহুত ভাল লাগিছে, আৰু বাবলি তেওঁৰো অভিনয় ভাল লাগিছে। ধন্যবাদ। আপোনালোকে দেখাই পাইছে যে দৰ্শকৰ সঁহাৰি দেখা পোৱা গৈছে বৰ্তমান কোহিনুৰ থিয়েটাৰত। আৰু এয়া ছেকেণ্ড শ্ব'ৰ কাৰণে ৰেডি হৈ আছে কোহিনুৰ থিয়েটাৰ, আপোনালোকে দেখাই পাইছে। আৰু আমাৰ মাজত আছে কৃষ্ণদা, যিহেতু সকলোৱে চিনি পায়তো। কৃষ্ণদাই আজি এইখন যিখন নাটক আই লাভ ইউ, এই নাটকখনৰ সুন্দৰ নাটখন হৈছে। আৰু আপোনালোকে গমেই পাইছে যে আমাৰ দৰ্শকসমূহে কৈছে যে নাটকখন বহুত বেছিয়ে ভাল লাগিছে। তো দাদাই কি ক'ব? দৰ্শকে বৰ্তমান ছেকেণ্ড শ্ব'ৰ বাবে ৰেডি হৈ আছে, ইয়াতে ছেকেণ্ড শ্ব' আৰম্ভ হ'বই কোহিনুৰৰ এইবাৰ, কি ক'ব দাদা? তাৰমানে দৰ্শকে ভাল পাইছে। এই বোকা বতৰতো মানে আমাৰ কণ্টিনিউ ধাৰাবাহিকভাৱে যি বৰষুণ দি আছিল, তাৰ কাৰণে আমাৰ ফিল্ডখন অত্যন্ত বেয়া হৈ গৈছে। এই বোকা পানী গচকিও যে দৰ্শকৰ সোঁত বৈছে, সেইটো এটা সাংঘাতিক আমাৰ কাৰণে প্লাছ পইণ্ট। আৰু এই আমাৰ আই লাভ ইউ নাটখন খুব ভাল পাইছে দৰ্শকে, তাৰ গানকেইটা ভাল হৈছে। আৰু ছাবজেক্টটো বিশেষকৈ আমাৰ ৱাৰৰ ওপৰত, যুদ্ধৰ ওপৰত এটা ছাবজেক্ট, ভাৰত আৰু চাইনা মানে চীনৰ সীমা বিবাদক লৈ পেলাই যিখন আমাৰ ফাইট হয়, তাৰ মাজত এটা মিঠা প্ৰেম কাহিনী। আৰু বিশেষকৈ এই কাপোৰযোৰ, এই পোচাকযোৰ আমাৰ মানে সৈনিকৰ যিযোৰ পোচাক, সেই পোচাকযোৰৰ প্ৰতি আমাৰ অসমবাসী ৰাইজৰ সদায় মৰম আছে, এটা চিম্পেথি আছে। গতিকে একোজন সৈনিকে দেশৰ বাবে কিমানখিনি ত্যাগ কৰে, নিজৰ ঘৰখনক, নিজৰ পৰিয়ালটোক, নিজৰ হ'বলগীয়া বিয়া
নিজৰ প্ৰেয়সী সকলো ত্যাগ কৰি পেলাই দেশৰ বাবে যায়। এইখিনি বস্তু আছে যাৰ বাবে খুব চিম্পেটিৰ হৈছে। আৰু এটা সৰু মিঠা প্ৰেম কাহিনী আছে। পোহৰ, সংগীত, শব্দ সৰবৰাহ, কাৰিকৰী কৌশল সকলোৰে সমৃদ্ধ হৈ এটা কোহিনুৰ থিয়েটাৰৰ সুন্দৰ এখন পেকেজ ড্ৰামা খুব ভাল পাব দৰ্শকে, ভাল পাইছে। গতিকে আহক আপোনালোকে চাওক নাটখন। আমাৰ মাজত আছে বাবলি বা, তো তেখেতে এইবেলি বহুত ধুনীয়া এক্টিং কৰিছে, আমি চাই ল'লোঁ এইমাত্ৰ। তো বহুত বেছি ভাল লাগিছে আপোনাৰ এক্টিং। তো আপুনি কি ক'ব? আৰু দৰ্শকে কৈছে, আমি দৰ্শকৰ ইণ্টাৰভিউ লৈছোঁ, দৰ্শকসকলে কৈছে যে বহুত বেছি ভাল লাগিছে, কিছুমানে কান্দিছে নাটকখন চাই, আপুনি কি ক'ব এই বিষয়ে? আচলতে যিখন আমাৰ আই লাভ ইউ কাহিনী, আই লাভ ইউ নাটকখনৰ যিটো কাহিনী, এই কাহিনীটো সচৰাচৰ আমি আমাৰ পৰিয়ালবিলাকৰ লগত অকণমান ৰিলেটেড আমি গম পাওঁ। যিসকলৰ ঘৰত সৈনিকসকল আছে, দেশৰ প্ৰতি যিসকল ওলাই যায় মাতৃক সেৱা কৰিবৰ কাৰণে, হয়তো কেতিয়াবা কিছুমান ঘূৰি নাহে, কোনোবাই মাকক এৰি থৈ যায়, কোনোবাই নিজৰ পত্নীক এৰি থৈ যায়, এখন ঘৰ এৰি থৈ যায় দেশ মাতৃক ৰক্ষা কৰিবৰ কাৰণে। গতিকে কোনোবা নহয় কোনোবা এই গোটেই কাহিনীটোৰ লগত ক'ৰবাত নহয় ক'ৰবাত ৰিলেট হৈছে, যাৰ কাৰণে হয়তো চকু পানী ওলাইছে। আৰু সংলাপখিনি ইমান ধুনীয়া ডেপ্থ আছে সংলাপখিনি, যিখিনি আমি গাইছোঁ আমাৰ মুখেৰে যিখিনি সংলাপ হৈছে, সেই সংলাপখিনিও খুব ধুনীয়া আৰু কাহিনীটো আচলতে খুব ধুনীয়া, যাৰ কাৰণে ৰাইজে ভাল পাইছে আই লাভ ইউ নাটকখন। বৰ্তমান দ্বিতীয় দৰ্শনীৰ কাৰণে ৰেডি কৰি আছে, কি ক'ব এইবাৰ? বিপুল সঁহাৰি ৰাইজৰ, পাঠশালাবাসী ৰাইজৰ আজি আমাৰ 8 নম্বৰ দিন চাগে। আমি যোৱা 23 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছিলোঁ কোহিনুৰ থিয়েটাৰে। ABCD নাটকখনৰ বিপুল সঁহাৰি পাইছে আৰু আমি যোৱাকালিৰ পৰা আই লাভ ইউ নাটকখন আমি আৰম্ভ কৰিছোঁ। গতিকে ৰাইজৰ অশেষ সঁহাৰি, অশেষ মৰম আমি পাইছোঁ। দুটাকৈ দৰ্শনী কালিও আমি শেষ কৰিছোঁ, আজিও আমাৰ দুটাকৈ দৰ্শনী হৈছে। প্ৰথম দৰ্শনী আমি ইতিমধ্যে শেষ কৰিছোঁ। গতিকে পাঠশালাবাসীয়ে আদৰি লৈছে, মানে অসমবাসী ৰাইজে আদৰি ল'লোঁ আচলতে। আৰু প্ৰথম বৰ্ষই কোহিনুৰ থিয়েটাৰত গতিকে যথেষ্টখিনি মৰম পাইছোঁ আৰু সেই মৰমখিনিয়ে চাগে সাহস দিছে অভিনয় কৰিবৰ কাৰণে। ফাৰ্ষ্ট ভ্ৰাম্যমাণ আহিছে নেকি? মোৰ প্ৰথম এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিছে ভ্ৰাম্যমাণ? ভয় এটা ফালৰ পৰা ভয়ো আছে যে ৰাইজৰ যিখিনি এক্সপেক্টেশ্যন থাকে এগৰাকী শিল্পীৰ পৰা, সেইখিনি ফুলফিল হ'বগৈ নে নাই, সেইটো এটা ভয় আছে মনত। অভিনয়টো খুব এটা টাফ, বহুত টান কাম অভিনয় কৰাটো। গতিকে আৰু কেমেৰাৰ অভিনয় আৰু মঞ্চৰ অভিনয় একদমেই সুকীয়া। কেমেৰাত আমি এটা বস্তু 2-3বাৰ কৰিও আমি চলাই নিব পাৰোঁ, কিন্তু মঞ্চ অভিনয় বুলি কোৱাৰ লগে লগে এবাৰতে আমি গোটেইখিনি শেষ কৰি যাব লাগিব আৰু পাৰফেক্ট কৰি যাব লাগিব। আৰু পাঠশালা যিহেতু নাট্যনগৰী বুলি কোৱা হয়, আৰু ইয়াতে কিবা এটা ভুল কৰা মানে ভুল টুটি গোটেইখন ওলাই যোৱা। গতিকে পাঠশালাবাসী ৰাইজৰ আগত নাটক কৰাটো, অভিনয় কৰাটো এটা ডাঙৰ এটা সাহস বুলিয়ে ক'ব লাগিব। আৰু সেইখিনি সাহস ৰাইজৰ মৰম পাই লৈ আহিছোঁ। ভাবিছোঁ আগন্তুক দিনবোৰ পাঠশালাবাসী ৰাইজৰ মৰমেৰে আৰু অসমবাসী ৰাইজৰ মৰমেৰে এই ভ্ৰাম্যমাণৰ যাত্ৰা ভাল হ'ব বুলি ভাবিছোঁ। কিন্তু আপোনাক ফাৰ্ষ্ট মঞ্চত এক্টিং কৰা যেন নালাগে আপোনাৰ এক্টিং চাই কিনে। আচ্ছা, সেইটো সেই ক'লোঁ নহয় ৰাইজৰ মৰম, আৰু ৰাইজৰ মৰমৰ কাৰণে ইমানখিনি কৰিব পাৰিছোঁ। আৰু লাগিব শ্ৰদ্ধা ভক্তি গোটেইখিনিয়ে লাগিব অভিনয় কৰিবলৈ। আৰু ভ্ৰাম্যমাণলৈ অহাৰ আগতে নিজে অকণমান প্ৰস্তুত হৈ পেলাই আহিছোঁ, কাৰণ অভিনয় যিহেতু কৈছোঁৱে কেমেৰাৰ অভিনয়, ভ্ৰাম্যমাণৰ অভিনয় সম্পূৰ্ণ সুকীয়া। গতিকে নিজেও অকণমান প্ৰস্তুত হৈ পেলাই আহিছোঁ। বাকী যিখিনি শিল্পী আছে তেওঁলোকেও যথেষ্ট পৰিমাণে সহায় কৰিছে, যিসকল ছিনিয়ৰ শিল্পী আছে। কিন্তু আপোনাৰ কেমেৰাত ৰিটেক কৰি থাকিব পাৰি, কিন্তু নাটকত ৰিটেক কৰিব নোৱাৰি, ফাৰ্ষ্ট কথা। আৰু 2 নম্বৰ কথা হৈছে, যিহেতু আপুনি ভ্ৰাম্যমাণত আহিছে, তো বহুখিনি কষ্টৰ সন্মুখীন হ'ব লগা হৈছে। বোকাপানী চটকি এনেকৈ আহিছে, আপুনি ধুনীয়াকৈ আহি এক্টিং কৰিছে, তো কেনেকৈ ইমানখিনি চম্ভালিব পাৰিছে ফাৰ্ষ্টবাৰৰ কাৰণে? কষ্ট পাইছে নেকি বাইদেউ? কষ্ট মানে ৰিহাৰ্চেল পিৰিয়ডটো আমি দিন ৰাতি একাকাৰ কৰি পেলাই ৰিহাৰ্চেল কৰা যায়। আমি দিনৰ ভাগত যদি আমি গ্ৰাউণ্ডত ৰিহাৰ্চেল কৰোঁ, ৰাতি আকৌ আমি মিউজিক কৰিবলৈ মঞ্চত উঠোঁ। আমি 2খন মঞ্চ আমাৰ লৈছিলে ৰিহাৰ্চেলৰ কাৰণে। আমি ৰাতি হ'লে ৰাতিপুৱাই দিয়াও যায়। গতিকে যেতিয়া আমাৰ অভিনয় ৰিহাৰ্চেল চলি থকা হয়, আমাৰ তেতিয়া কষ্ট বৰ বিশেষ অনুভৱ নহয়, কাৰণ গোটেই শিল্পীসকল, টেকনিচিয়ানৰ পৰা আদি কৰি প্ৰযোজকৰ পৰা আদি কৰি গোটেইখিনি আমি এটা পৰিয়াল হৈ পেলাই যিহেতু কাম কৰোঁ। গতিকে ওলাই আহিছোঁ ঘৰৰ পৰা অভিনয় কৰিম বুলি 1 বছৰৰ কাৰণে। গতিকে কষ্ট হৈছে যদিও মানে সেই কষ্টৰ মাজেৰে নিজৰ কামখিনি কৰিবলৈ সাহসকণ পাইছে। গতিকে ভাল লাগিছে সেইটো। ধন্যবাদ বাইদেউ, আপোনাৰ যাত্ৰা যাতে সুকীয়া হৈ থাকে আমি তাৰ কাৰণে কামনা কৰিছোঁ আমাৰ চেনেলৰ তৰফৰ পৰা। ধন্যবাদ। থেংক ইউ।